দাদা এটা চিক্ৰেট দিয়কচোন। ভাইটি ক দে মই গৈ আছোঁ দে। দাদা এতিয়া নালাগে, মই আহি আছোঁ দে। দাদা দোকানত কিবা কিনিব নেকি মাহঁতৰ কাৰণে? পাৰি বল কিনি লওঁ। দাদা কিমান হ'ল নো? 100 টকা হ'ল। দাদা স্কেনাৰটো দিয়কচোন। ঐ নিলে পাগলটোৱে, ধৰ ইয়াক। ঐ ভাইটি ৰখ, কি হ'ল দাদা? দে যাওকচোন। দে উঠ। কি হ'ল মানে, তই কি ইয়াক চিনি পোৱা নাই? নাই। এই যে আমাৰ গাঁৱৰ ৰাজা আছিল, পাইছোঁ। এই হেড ছাৰৰ ল'ৰাজন, এইজন। ইয়াৰ কিয় এনেকুৱা হ'ল? কিয় মানে তই যদি এই কাহিনীটো শুনিব লগা হয়, তই আৰু 4 বছৰ পিছুৱাই যাব লাগিব। তেন্তে শুন ৰ কাহিনীটো মই কৈ আছোঁ তোক। আহকচোন আমি এতিয়া 4 বছৰ পিছুৱাই যাওঁ। ৰাজাৰ লগত কি হৈছিল 4 বছৰ আগত? চাওঁ। তোমার মোর প্রেমর মিলন জেনি সারা দেদা মনু ক আছো এনে। তই কিতাপ এখন চাই আছো ৰ। কলেজ কোনদিনা খুলিব? 10 তাৰিখে খুলিব বোলে, অলমিয়ে কৈছে। আৰু কালি মামা আহিব বোলে মোক নিবলৈ। কিয়? গৰমৰ বন্ধত কলেও যোৱা নাই, ঘৰত থাকি থাকি বৰ হৈ গৈছে। আৰু বেছি দিন নাথাকোতো, 5 দিনমানহে থাকিম। কিবা হ'বনে পাগল? হ'ব দে, যাবি। মোক পাহৰি যাবি ন? পাগল হৈছা নেকি তই? আবেলি আহিবি বৰগাছৰ তললৈ, এতিয়া বাই। হ'ব দে, যাম। আৰু এটা কথা শুনছো, কাটিয়ে দিলে। কি কৰিছ? দেখা নাই কি ফ্ৰী ফায়াৰ খেলি আছো? বল অলপ ফুৰি আহোঁ। ক'ত যাবা এই দুপৰীয়াখন? ক'ত যাবি মানে, আকাশ আমাৰ গাড়ীৰ তলত কেৰাম খেলি আছোঁ, তাতে অলপ কেৰামতে খেলোঁ। ব'ল তেন্তে, গৰমো বৰকে পৰি আছে। বল একেলগত আমি নিমুতীয়া মাছৰ পাতমান তাতে। মা, অ' মা। দে ক, কি হ'ল? মা, মই মানে ভনীমাহঁতৰ ঘৰৰ পৰা আহোঁ। কিন্তু কিয়? মা, মই মানে কালি মামাহঁতৰ ঘৰলৈ যাম না, তাইকো বহুত দিন লগ নাপাম, সেইকাৰণে আহোঁগৈ।
দে যা সোনকালে আনিবি দেউতাৰে গালি দিব নহ'লে আঞ্জা খালে হ'ব দে মা থেংক ইউ এই পাগলটোৰ অলপো কাণ্ড জ্ঞান নাই তেতিয়াৰ পৰা ৰখি আছোঁ কিবা খং উঠিব বাপেকে এৰি দিম ঐ কিমান দেৰি হ'ল আহি পাব নাই দিয়া দেৰি হোৱা নাই তেনেহ'লে খং কিয় কৰিছা কৈ থাক হ'ব দে না কিয় ইমান খং কৰি আছ তাতে আকৌ তই কালি যাবিও তাতে আৰু গৈ তই মোক পাহৰি যাবি ন মই কেতিয়াও পাহৰিব নোৱাৰিম তই মই সকলো তই তাতে গৈ সদায় মোক ফোন কৰি থাকিবি আৰু তই মোক পাহৰি নাযাবি হ'ব দে তোক কল নকৰি কাক কৰিম বেলেগক কৰিব যাম নেকি আৰু মন বেয়া কৰি নাথাকিবি মই সোনকালে আহিম নহয় বেছি দিন নাথাকোঁতো এতিয়া মই যাওঁ এন্ধাৰ হ'ব হ'ল দেউতাই গালি দিব ব'ল যাওঁ টিকলি ঐ গলি অ' মামা আহিলা মা ক'ত আছে ভিতৰত মা অ' মা অ' ভাইটি আহিলি তই আহ ভিতৰলৈ বহ ভাইটি বহ যা দেখি যা মামাৰ কাৰণে চাহ বনাওঁগে যা হ'ব দিয়া ভাইটি ঘৰত সকলোৰে ভালনে ভালে আছে সকলো খেতি বাতি উঠিল খেতি বাতি উঠিলে খেতি বাতি উঠাৰ কাৰণেতো ভাগিনক নিব আহিলোঁ ময়ো বহুত দিন হ'ল ঘৰলৈ যোৱাই নাই মালৈ বৰকৈ মনত পৰি আছে এতিয়া বোলে টিকলিয়ে যায় এইবাৰ তাইকে লৈ যাগৈ পিছত মই যাম যা টিকলি চাহ হোৱাই নাই অ' মা হ'লে ৰ'বা অলপ বাকী মামা চাহ খোৱা দে ভাইটি চাহ খা টিকলি যাওঁচোন মোৰ কাৰণে এগিলাচ পানী লৈ আহ আনি আছোঁ দিয়া মা ভাইটি দে তই অলপমান জিৰণি ল মই ভাত বনাওঁগৈ ভাত খাই একেলগে টিকলিক লৈ যাবি ঠিক আছে অ ভাগিন হ'লনে ল ইয়াত আইৰাৰ কাৰণে কিবা কানি ভৰাই দিছোঁ তই গৈ আইৰাক দিবি হ'ব দিয়া মা বল বল টিকলি যাওঁ বল ব'লা মামা মা যাওঁ দিয়া যা দে যা ভালকৈ যাবি টিকলিক ফলকানে থৈ যাবি তইতো জানয়ে ভিনদেউৰে দিনটো ঘৰত নাথাকে মই অকলে থাকিব লাগে তাই ফলকানে থৈ যাবি দে বাপা যা ঠিক আছে দেবা থৈ যাম নিৰ্মালী অ নিৰ্মালী অ' মা আহি পালি অ' মা ফোন আহিছে চাইচোন দিয়া তই আহিলি আহ ভিতৰলৈ আহ লিজা তুমি কেতিয়া আহিলা আজি দুদিনে হ'ল
অঁ হিয়া ঘৰত নাই নেকি? নাই, খুৰীমাহঁতৰ ঘৰত গৈছে। অঁ ঘৰত আছে সকলোৱে ভালে? অঁ আছে। ব'লা নহ'লে অলপ ফুৰি আহোঁ। ব'লা তই যাওঁ। ঐ বছ চোৱা না ডিজেলত ধুনীয়া এটা মাল আহিছে। অঁ বে বছ। ঐ বদমাছ, তই মাল বুলি কৈছা যে আজিৰ পৰা নব বুলি মাতিবি, গম পাইছা না? ঐ ল'ৰা আপুনি চবকে নব বুলি মাতিব কয়। কিন্তু আমাৰ বছে কাকো পতাবই নোৱাৰে। আৰে ভাই, এইবাৰ চাই থাক না মই কি কৰি আছো। বছ আহিছে কিবা এটা কৰা। ঐ লিজা, অঁ কি হ'ল? তোৰ লগত অহা ছোৱালীজনী কোন হয়? এই আমাৰ হিয়াহঁতৰ ঘৰলৈ আহিছে। কিন্তু কিয়? আৰে ভাল লাগিছে সেইকাৰণে সুধিছো আকৌ। তই অলপ অভদ্ৰ নেকি? আমাৰ ঘৰত কোনো এজনী ছোৱালী আহিব নোৱাৰে, কেৱল তোৰ বাবে। কাক অভদ্ৰ বুলি কৈছা তই? তোক কৈছো, কি কৰিবি তই? চাই থাক কি কৰি আছো মই। কি নাম তোমাৰ? কিয় লাগে? ব'লা ব'লা। ৰবাচোন। অভদ্ৰ চালা, তোমাৰ কি ঘৰত মা ভণ্টি নাই? এনেকৈ ছোৱালী জোকাই ফুৰে ৰাস্তাই ঘাটে। ব'ল লিজা, আমি যাওঁ, ব'ল। চাই ল'ম তহঁতক। অ বছ কি বেয়াজি দেখিলো দেখোন। উঠ। অঁ ক। এনেই অলপ ৰাস্তাৰ ফালে আহিছোঁ। অঁ তই আহিবি নেকি আছাই? এতিয়া কালি আহিবি। দে মোক মানুহ মাতি আছে, হ'ব এতিয়া। অঁ দে বাই। বাই। এজন মানুহৰ দৰে মই অঁ মই ৰাস্তাতে আছোঁ দে, তই আহ। আহিবি তই। কিমান দেৰি হ'ল তোৰ আহিব? অলপ দেৰি হ'ল, ব'ল। বছ উকিলটো কোন হা? ও ভাই, ওই তুই তাই বয়ফ্রেন্ড। এই চৰৰ প্ৰতি সুধাজি মই লৈ হে এৰি। ব'ল ফলো মি। আপোনালোকে গাড়ী যে আগত আহি দিলে, কিয় ৰাখিছে? অলপ টাইম যা। কোন হয় আপোনালোক? এই নাম বে তহঁত? তই কোন বে চালা? তই মোক চিনি পোৱা নাই নেকি? এই এলেকাৰ ৰজা হয়, মই ৰজা। ইয়াৰ মানুহে মোৰ নাম শুনি থাকিলে থৰ থৰ থৰকৈ কঁপি থাকে, আৰু তই কোননো? যা। ৰাজ, ই এদিন মোক জোকাইছিল লিজাৰ লগত ফুৰিব আহোঁতে। হয় নেকি? ৰতে তই তাইক ভাল পোৱা নেকি? পাও, কি হ'ল? যদি পাওঁ এটা চেলেঞ্জ আছে। কি এলে চেলেঞ্জ মোৰ লগত এগিলে একো নাই। কি চাই আছ? ধৰ ইহঁতক। ৰাজা বল বল, আমি ইয়াত নাথাকোঁ। বল।
তই পলালি ন মোৰ নিজৰ মুখৰ অগ্নি নিজেই নুমাব লাগিব ৰাজা 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 প্ৰিয়া 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 অ প্ৰিয়া মোৰ কি হ'ব এতিয়া প্ৰিয়া কি হ'ব এয়াই আছিল ৰাজাৰ কাহিনী ৰাজাক আকৌ আগৰ দৰে সুস্থ কৰি তুলিলে অমৰ আৰু অমৰৰ ভাইটি সমুদ্ৰই সপোন ৰাখে উৰি উৰি যা